যিটো সময়ত এছাম শিক্ষিত যুৱক যুৱতীয়ে চাকৰি বিচাৰি বহিৰাজ্যত আত্মনিয়োগৰ কথা চিন্তা কৰিছে, ঠিক তেনে সময়তে বাক্সাৰ এজন যুৱকে গাহৰি পালনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ জ্বলন্ত নিদৰ্শন। যুৱকজনে এতিয়া উন্নত জাতৰ গাহৰি পালনেৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আন বহু লোকৰ। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ জপাদং কটবাৰী গাঁৱৰ এইগৰাকী ব্যক্তি দৈমালু দেউৰী। উচ্চ শিক্ষাৰে শিক্ষিত দৈমালু দেউৰীয়ে চাকৰি আশাৰে নিজ ঘৰতে আৰম্ভ কৰিছে এখন গাহৰি ফাৰ্ম। পূৰ্বে এটা ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ চেয়াৰমেন পদত অধিষ্ঠিত লোকজনে এৰিছে ৰাজনীতিৰ মহ। কেনেকৈ নিজকে স্বাৱলম্বী কৰি নিজৰ লগতে পৰিয়ালক পোহপাল দিব পাৰে তাকে লৈ দিনটোৰ অধিক সময় ব্যস্ত নিজৰ ফাৰ্মখনতে। আৰ্থিকভাৱে জুৰুলা দৈমালুৱে অৱশেষত DIC ঋণ লৈ ঘৰতে আৰম্ভ কৰিছে গাহৰিৰ এখন বৃহৎ ফাৰ্ম। উন্নত জাতৰ বহিৰাজ্যৰ পৰা আমদানি কৰা গাহৰিকেইটাও পোহ মানিছে। আহাৰ দি দৈমালুৱে মাতিলে হুৰাহুৰে দৌৰি আহে কাষলৈ। প্ৰথম পৰ্যায়ত দ্য হোৱাইট অৰ্চাৰ্ড প্ৰজাতিৰ 12টা গাহৰি পোহপাল দিছিল তেওঁ। বৰ্তমান সময়ত ফাৰ্মখনত 64টা তেনে প্ৰজাতিৰ গাহৰি আছে তেওঁৰ। দৈমালুৱে জানিবলৈ দিয়া মতে তেওঁৰ গাহৰিকেইটাৰ এতিয়া বজাৰ মূল্য হ'বগৈ লক্ষাধিক টকা। অতি কম সময়ৰ ভিতৰতে লাভৱান হোৱা দৈমালু দেউৰী এতিয়া আন 10জন নিবনুৱাৰ কাৰণে হৈ পৰিছে আদৰ্শস্বৰূপ। নমস্কাৰ, মোৰ নাম দৈমালু দেউৰী আৰু আমাৰ জপাদং পোষ্ট অফিচ বাক্সা ডিষ্ট্ৰিক্ট হয়। এই মোটামুটি মোৰ ষ্ট্ৰাকচাৰ বনোৱাতে 1 বছৰ ল'লে। তাৰপিছত মই 19 অক্টোবৰত মই গাহৰিটো ইয়াত মানে ভৰাইছোঁ। বৰ্তমান মোৰ গাহৰি লোৱাৰ পৰা 8 মাহ ৰানিং চলি আছে। বৰ্তমান মোৰ তাতে 44 আছে আৰু 22 অলৰেডি পাৰ্চেছ কৰা হ'ল। কেনেকুৱা বজাৰৰ মূল্য এনে পাৰ পিকলে 5000কে আমি দি আছোঁ বৰ্তমান। এনে তাৰমানে তেজপুৰত যিবিলাকে ফাৰ্ম আছে কিন্তু আগতে তাৰমানে 6000তে মানে বিকি আছিল। কিন্তু আমি এতিয়া নতুনকৈ আমাৰ যিটো ফাৰ্ম আছে, ফাৰ্মত যিবিলাক পিগলেট আছে সেইবোৰ প্ৰচাৰ কৰাৰ কাৰণে আমি এতিয়া বৰ্তমান 5000ত দি আছোঁ। চৰকাৰী ঠিক তেনেকৈ বৰ্তমানলৈকে পোৱা নাই। তথাপিতো মই বিজনেছ লোন হিচাপে ফাৰ্মখন বনোৱাৰ আগতে বিজনেছ লোন হিচাপে মোৰ তাৰমানে DICৰ পৰা 3 লাখ টকাৰ মই লোন লৈছিলোঁ আৰু তাৰে কিছু পইচা তাৰমানে ইয়াতে ইনভেষ্ট কৰা হৈছে। আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি? বৰ্তমানতো মই ভাবিছোঁ এইটো গাহৰিৰ যিটো মোৰ যিটো বিজনেছ, সেইটো বিজনেছ মই আপটো তাৰমানে মোৰ ফাৰ্মত 500 মানে গাহৰি ৰখাৰ ব্যৱস্থা বা আমদানি কৰাৰ মোৰ পৰিকল্পনা আছে। এইখন ফাৰ্মত বৰ্তমান মই ভাবোঁ কি এই ফাৰ্মৰ যিবিলাক অভিজ্ঞতা অৰ্জন কৰিব লাগে সেইটো মই নিজে আগতে কৰিব লাগিব। তাৰপিছত মোৰ যিবিলাক ছাইডৰ পৰা মই ৰখীয়া হিচাপে যিবিলাকক আনিম তেওঁলোকক প্ৰশিক্ষণ এটা দিব লাগিব। যিহেতু মই এক্সপিৰিয়েঞ্চটো আগে ল'ব লাগিব বুলি মই তাৰমানে নিজে বৰ্তমান এইখন ফাৰ্মটো নিজে লাগি পেলাই চলাই আছোঁ। আৰু মোৰ মিছেছে মোৰ এবচেণ্টত তাই তাৰমানে খুব মানে এছিষ্টেণ্ট হিচাপে কাম কৰি আছে, সহায় কৰি আছে। আৰু মোৰ ঘৰৰ যিবিলাক ছোৱালী আছে তেওঁলোকেও মাকৈ চাকৈ মানে এৰুৱা কামত মোক সহায় কৰি আছে। বৰ্তমান মই দেখিছোঁ আমাৰ এই বজাৰত মই এতিয়া বহল ভিত্তিত ক'বলৈ নাযাওঁ, ধৰক নেশ্যনেলত ক'ব নাযাওঁ, ষ্টেট লেভেলত ক'বলৈ নাযাওঁ। আমাৰ অঞ্চল যিবিলাক আঞ্চলিকখিনিত যিমানখিনি বজাৰ আছে তাত প্ৰত্যেক বজাৰতে 10ৰ পৰা 15, 15ৰ পৰা 20টালৈ গাহৰি এটা বজাৰত বিক্ৰী হয়। গতিকে মোৰ গাহৰি 8 মাহত মানে 30টা মেচুৰ্ড হ'ব। গতিকে মই ভাবিছোঁ মই আমাৰ লোকেল যিবিলাক বজাৰ আছে সেইবিলাককে তাৰমানে সম্পূৰ্ণ কৰিব নোৱাৰোঁ। গতিকে আমি ভাবিছোঁ আমাৰ মেচুৰ্ড যিবিলাক গাহৰি থাকিব এইবিলাকক আমি তাৰমানে আমাৰ লোকেল গাহৰি যিবিলাক কাটে তেওঁলোককে আমি পাৰ কিলো কিবা এটা দাম কাটি পেলাই দিম বুলি ভাবিছোঁ। এইটো এনে লাৰ্জ দি হোৱাইট ইয়ৰ্কশ্বায়াৰ বুলি কয়। এইটো লণ্ডনৰ ব্ৰিড একচুৱেলি। আৰু এইটো পাঞ্জাৱত আমাৰ ইণ্ডিয়াত আহে, মানে এইটো এক্সপৰ্ট ইম্পৰ্ট কৰি পেলাই অনা যায় আৰু আনি পেলাই এইটো ব্ৰিডিং পাৰপাছৰ কাৰণে যিটো ব্ৰিডিং কৰালে ইয়াৰ পোৱালিবিলাক আমি পাইছোঁ। এনে দানাটো আমাৰ কোম্পানীৰ এটা আছে, এটা মানে বহুতো আছে, কিন্তু মই যিটো দিছিলোঁ সেইটো ডি হিউজ বুলি এটা মানে এটা দানা আছে, সেইটো খুব ভাল, ৰিজাল্টটো ভাল। গতিকে মই সেইটো ডি হিউজটো দিছিলোঁ আৰু ডি হিউজ দিলে কিন্তু খুব কষ্টি হৈ যায়।
নিয়াৰলি তাৰমানে 34 ৰুপিজ পাৰ কেজি পৰি যায়। তেতিয়া তাৰমানে ফাৰ্মখন চলোৱাত অসুবিধা হৈ যায়, বেছি কষ্টি হৈ যায়। গতিকে মই তাৰমানে নিজা যিবিলাক মাটি আছে তাত মই মাকৈৰ খেতি কৰিছোঁ। মাকৈৰ খেতি মানে গাহৰিৰ দানাত মাকৈ প্ৰধান। মাকৈ তাৰমানে 60% দিব লাগে। তাৰপিছত ৰাইচ পলিচ আমি ধৰি ল'লোঁ 20 কেজি আৰু চয়া DOC 15 কেজি। ঠিক তেনেকৈ তাৰমানে ইয়াত মিনাৰেল মিক্সাৰ থাকে, সেইবিলাক দি পেলাই আমি দানাটো বনাই খুৱাওঁ। পাৰ ডে মই বৰ্তমান 1 কিলো ৰাতিপুৱা আৰু 1 কিলো গধূলা 2 কিলো দানা মই দিওঁ পাৰ্চেণ্ট হয়। আৰু সৰু পোৱালিবিলাকক বেলেগ বেলেগকৈ দিয়া যায়। যেনেকৈ সৰু পোৱালিবিলাকক কিছুমানে 200 গ্ৰাম খাব, কিছুমানে 500 গ্ৰাম খাব, 700 গ্ৰাম খোৱাও আছে। তাৰমানে বয়স অনুযায়ী আমি তাৰ পৰিমাণটো কমাই দিওঁ বা বাঢ়াই দিওঁ তেনেকুৱা। মানে বৰ্তমান আপুনি ঘৰত উৎপাদিত দানাই ব্যৱহাৰ কৰে? বৰ্তমান মোৰ 3 মাহ হ'ল মই নিজৰ মাকৈৰ গুড়াটো দি আছোঁ। প্লাছ আমাৰ যিহেতু আমি খেতিয়ক ৰাইজ, গতিকে মোৰ মানে ধানটো আছেই ঘৰত, গতিকে নিজা গ্ৰাইণ্ডাৰ এটা লৈছোঁ মই। এই গ্ৰাইণ্ডাৰত মই মাকৈ আৰু ৰাইচ পলিচটো বনাই লওঁ আৰু। প্ৰতিবেদক BTC এক্সপ্ৰেছ।